আলহী চিফ গেষ্টটো আমি এতিয়ালৈকে আজি পৰ্যন্তলৈকে আমি ঠিক কৰিব পৰা নাই। আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দিল্লীৰ পৰা আহি আছে, তেখেতে আহিলে আমি বহি আমি আলহীটো ঠিক কৰিম। বাকী যিখিনি আমাৰ আলহী আমাৰ বিটিআৰৰ সকলোখিনি থাকিব। MP দুগৰাকী আছে আমাৰ ৰাজ্যসভা লোকসভা, তেওঁলোকে থাকিব। আমাৰ MLA সকল আছে, EM MCLA সকল আছে, প্ৰাক্তন MCLA সকল আছে, আৰু বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকল আছে, বা আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ যিসকল মুৰব্বীসকল আছে, বড়ো সাহিত্য সভা, এপছু বা বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল, তেখেতসকলক আমি আলহী হিচাপে খেল চাবলৈ বা আলহী হিচাপে তেখেতসকলক নিমন্ত্ৰণ জনাম। আমাৰ কোকৰাঝাৰ নতুনকৈ কোকৰাঝাৰ ইউনিভাৰ্চিটি হৈছে, বড়োলেণ্ড ইউনিভাৰ্চিটি হ'ল, আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ আছে, সকলোৰে মুৰব্বীসকলক আমি নিমন্ত্ৰণ দিয়াৰ কাৰণে ইতিমধ্যে আমি লিষ্ট কৰিছোঁ, আৰু তেখেতসকলৰ নিমন্ত্ৰণ পত্ৰ অহাকালিৰ ভিতৰত তেখেতসকলৰ হাতত পৰিব। মই অনুৰোধ কৰিম যে চবে যাতে সহায় সহযোগিতা আগবঢ়াই খেলখন চাবলৈ আহে, যিহেতু এইটো এছিয়া মহাদেশৰ ভিতৰত মানে চবতকৈ পুৰণা এটা টুৰ্ণামেণ্ট। সেই টুৰ্ণামেণ্টটো আমাৰ ইয়াত অনুষ্ঠিত কৰিব পৰাটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। জন আব্ৰাহাম 30 তাৰিখত নহ'লেও এতিয়ালৈকে তেখেতে তাৰিখটো ঠিক কৰা নাই, কিন্তু এই গ্ৰাউণ্ডত অৰ্থাৎ কোকৰাঝাৰত অহাটো খাটাং। তেখেতে কেতিয়া আহে আমি গম পাম, তেতিয়াহ'লে আমি দৰ্শকক ধুনীয়াকৈ জনাই দিম। তেওঁলোকে যিসকল ফান আছে, তেখেতৰ ফেন আছে, যিসকলে ফলোৱাৰ আছে, তেখেতসকলে তেতিয়া আহিবলৈ সক্ষম হ'ব। আৰু মুঠতে জন আব্ৰাহাম এই গ্ৰাউণ্ডত অহাটো নিশ্চিত। যোৱা বছৰ আমাৰ নতুনকৈ আমি এছিয়া মহাদেশৰ চবতকৈ পুৰণা টুৰ্ণামেণ্টটো পাতাৰ কাৰণে ইয়াত আমাৰ ছিটিং কেপাচিটি কম আছে। দৰ্শকে যেনেকৈ আহে তেখেতসকলক আমি বহাবৰ কাৰণে, থিয় কৰাবৰ কাৰণে কিছু অসুবিধা হৈছিলে, আৰু আমাৰ ডিচিশ্যন লোৱাটো অকণমান মিছকেপিং নিচিনা হ'ল। আমাৰ টিকেট দিয়া, আমি টিকেটটো অফলাইনতো দিছিলোঁ আৰু অনলাইনতো দিছিলোঁ কিছু সংখ্যক। সেইটো কাৰণে এইবাৰ আমি অনলাইনত দি দিছোঁ, মানে আমাৰ হাতত একো টিকেট আমি নাৰাখোঁ। দৰ্শকে যি পায় অনলাইনত 100টা আছে যদি অনলাইনতে কাটিব, আৰু অনলাইনত যেতিয়া নেকি টিকেট শেষ হ'ব অনলাইনে মানে নিজে নিজে চিষ্টেমটো বন্ধ হৈ যাব। আৰু আমি হাতত ৰাখিলে দৰ্শকে মানে চিন্তা বা ভাবি লয় যে তেওঁলোকে নিজাববীয়া কিছু টিকেটবিলাক ৰাখিছে বুলি। সেইটো কাৰণে আমি এইবাৰ অনলাইন কৰিছোঁ 100%। তাত আৰু যোৱা বছৰ নিচিনা অসুবিধা হ'ব কাৰণে কোনো চান্স নাই। কোকৰাঝাৰত দ্বিতীয়বাৰৰ কাৰণে আমাৰ ডুৰাণ্ড কাপ হ'বলৈ গৈছে, আৰু এইবাৰ 133rd ইভেণ্ট হ'ব ডুৰাণ্ড কাপৰ, এইটো চবেই জানে। আৰু আমি ইতিমধ্যে কোকৰাঝাৰ ষ্টেটৰ ষ্টেডিয়ামত সম্পূৰ্ণ কাম আমি প্ৰায় সমাপ্ত কৰিছোঁ। গোটেইখিনি কাম ফিল্ডৰ পৰা আদি কৰি যিখিনি আমাৰ ডেক'ৰেশ্যন কৰিব লাগে, আমাৰ বিভিন্ন একমডেশ্যনৰ কাৰণে, ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে যিখিনি কাম আছে সেইখিনি আমি সম্পূৰ্ণ কৰিলোঁ। আৰু আমি লোকেল অৰ্গেনাইজিং কমিটি আমি বনাই লৈছোঁ, বিভিন্ন চাব কমিটি। আজি আমি ইটোৰে আনুষ্ঠানিকভাৱে অস্থায়ী আমি কাৰ্যালয় লৈছোঁ, য'ত আমি বহি পেলাই আমাৰ চাব কমিটিবিলাকে প্লেনিং কৰিব ইভেণ্টটো গ্ৰেণ্ড ছাকচেছ কৰিবৰ কাৰণে। যোৱা বছৰতকৈ আমি বহুত ভাল এইবাৰ ছাকচেছ কৰিব পাৰিম বুলি আমি বিশ্বাস, আৰু সেইটো কাৰণে আমি পূৰা লাগি আছোঁ। আৰু দৰ্শকে ইতিমধ্যে আমাৰ ওচৰত টিকেট বিচাৰি বহুতে ফোন কৰিছে বা ফিজিকেলিও মিট কৰিছে। আমি জনাই সুখী পাম, আজি দুপৰীয়া 12 বজাৰ পিছত বুক মাই শ্ব'ত সকলে টিকেট পাব, তেওঁলোকে নিজে নিজে টিকেট ক্ৰয় কৰিব পাৰিব। আমি যোৱা বছৰৰ কিছু সংখ্যক টিকেট বুক মাই শ্ব' যোগেদি দিছিলোঁ, সেই হিচাপেও এইবাৰ আমি গোটেইখিনি টিকেট আমি দৰ্শকৰ কাৰণে বা দৰ্শকৰ সুবিধাৰ্থে বুক মাই শ্ব' যোগেদি আমি দিবলৈ বিচাৰিছোঁ। আমাৰ ষ্টেডিয়ামত চবেই জানে ছিটিং কেপাচিটি এইবাৰ আমি 11,000 ৰাখিছোঁ, আৰু তাত টিকেটৰ ব্যৱস্থা বা টিকেটৰ হাৰটো আমি বিভিন্ন ষ্টেণ্ডটোত আমি বিভিন্ন ৰেট কৰা হৈছে। VIPত আমি 500 টকাকৈ কৰা হৈছে। আমাৰ চাউথ ষ্টেণ্ড আছে, তাত 180, নৰ্থ ষ্টেণ্ডত 180, আৰু ইষ্ট ষ্টেণ্ড যিটো আছে
নিজৰ টিকেট ক্ৰয় কৰি ফিল্ডত আহে বা চাবলৈ আহে, সেইটো মই অনুৰোধ কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় পাব্লিছ কৰিছোঁ, ইয়াত 4টা শক্তিশালী দলে অংশগ্ৰহণ কৰিব। আমাৰ নিজৰ দল বড়োলেণ্ড FC থাকিব, তাৰ ভিতৰত নৰ্থ ইষ্ট ইউনাইটেড FC, ওড়িশা FC, আমাৰ BSFৰ পৰা এটা টিম থাকিব। সৰ্বমুঠ 4টা টিমে ইয়াত অংশগ্ৰহণ কৰিব। আৰু এইবাৰ আমি যথেষ্ট আনন্দিত হৈছোঁ, গ্ৰাউণ্ডটো আমি বহুত ডেভেলপমেণ্ট কৰিব পাৰিলোঁ। আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি চেণ্ডৱেজ আমি গ্ৰাউণ্ড বনাবলৈ সক্ষম হৈছিলোঁ। যোৱা বছৰ বৰষুণৰ কাৰণে আমাৰ গ্ৰাউণ্ড অকণমান অসুবিধা হৈছিলে, কিন্তু এইবাৰ অসুবিধা এনেকুৱা ধৰণৰ নহ'ব। আৰু জনাবলৈ পাই সুখী হৈছোঁ, এইবাৰ কোৱাৰ্টাৰ ফাইনেললৈকে আমাৰ গেম ইয়াত অনুষ্ঠিত হ'ব। 21 আগষ্টত কোৱাৰ্টাৰ ফাইনেল ইয়াত অনুষ্ঠিত হ'ব।